নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিপ চেনেলটোলৈ আপোনাক সকলোকে মই এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা ভিডিঅ' ৰেংকত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বস্তুটো হ'ল আপোনাৰ থাম্বনেইলটো। দৰ্শকৰ চকুত আপোনাৰ ভিডিঅ'টো আকৰ্ষণ কৰিবলৈ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বস্তুটো হ'ল আপোনাৰ ভিডিঅ'ৰ থাম্বনেইলটো। আপোনাৰ ভিডিঅ'টোৰ যদি থাম্বনেইল ভাল হয় তেতিয়াহে কিন্তু দৰ্শকে ক্লিক কৰিব আপোনাৰ ভিডিঅ'টো চাবলৈ। আৰু যদি আপোনাৰ ভিডিঅ'টোৰ থাম্বনেইল দেখাত ধুনীয়া নহয় বা দেখাত আকৰ্ষণীয় নহয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো যিমানেই ভাল নহওক কিয় দৰ্শকে কেতিয়াও আপোনাৰ ভিডিঅ'টো চাবলৈ ক্লিক নকৰিব। গতিকে থাম্বনেইলটোৰ ওপৰতে নিৰ্ভৰ কৰে যে আপোনাৰ ভিডিঅ' দৰ্শকে চাব নে নাচাব বা আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব নে নহ'ব। গতিকে আপোনাৰ ভিডিঅ'ৰ থাম্বনেইল আপুনি HD কৰক আৰু ধুনীয়া কৰক আৰু আপুনি আপোনাৰ ভিডিঅ' ভাইৰেল কৰি তোলক। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপোনালোকে এটা সুন্দৰ থাম্বনেইল কেনেকুৱাকৈ বনাব পাৰিব আৰু আপোনালোকক কি এপছৰ প্ৰয়োজন হয়। থাম্বনেইল বনাবলৈ আপোনালোকক বিশেষকৈ দুটা এপছৰ প্ৰয়োজন হয়। এটা হ'ল আপোনাৰ পিক্সেল লেব, আনটো হ'ল আপোনাৰ ইনশ্বুট, আৰু বাকীখিনি কাম আপুনি গুগলৰ পৰা কৰিব পাৰে। তেন্তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰৰ পৰা আপুনি যিখন ফটো থাম্বনেইল বনাব সেই ফটোখন আপুনি ডাউনলোড কৰি লওক। মই ক'লা ৰঙৰ ফটো এখন ডাউনলোড কৰিম যিহেতু মই ক'লা ৰংটো ভাল পাওঁ। মই এইখন ভাল পাইছোঁ, মই এইখন ডাউনলোড কৰি ল'ম। তাৰপাছত আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা গৈ পেলাই পিক্সেল লেব এপছটো অ'পন কৰি লওক। মোৰ ডাউনলোড কৰা আছে গতিকে মই আপোনালোকক ডাইৰেক্ট এপছটোলৈ গৈ আছোঁ। এতিয়া আপোনালোকে এপছটো অ'পন কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ পাব আপোনালোকে। এতিয়া আপুনি যিহেতু আপোনাৰ ইউটিউবত থাম্বনেইল বনাব গতিকে আপুনি থাম্বনেইলৰ চাইজটো আপুনি লৈ ল'ব লাগিব। আপুনি ৰাইট ছাইডত 3 ডটত টিপি পেলাই আপুনি ইয়াত টিপক। ইয়াত টিপি পেলাই আপুনি দেখি পাব যে ইমেজ চাইজ, এইটো চাওক ইমেজ চাইজ। আপুনি ইমেজ চাইজটো আপুনি ছিলেক্ট কৰি লওক। ইয়াতে কাষ্টম, আপুনি কাষ্টমত টিপক। আপুনি ইয়াত ইউটিউব থাম্বনেইলটো পাই যাব। এই চাওক ইউটিউব থাম্বনেইল, সেইটো আপুনি অ'কে কৰি দিয়ক। এতিয়া চাওক আপোনাৰ ওপৰত লিখা আছে প্লাছ, আপুনি প্লাছত টিপক। তাৰপিছত আপুনি ফ্ৰম গেলেৰী টিপক। তাৰপিছত আপুনি ফ্ৰম গেলেৰী টিপাৰ লগে লগে আপোনাৰ গেলেৰীটো শ্ব' হ'ব। আপুনি যে ডাউনলোড কৰিছে ফটোখন, সেই ফটোখন আপুনি ছিলেক্ট কৰি লওক। যিটো আপুনি গুগলৰ পৰা ডাউনলোড কৰিছিলে আপুনি আপোনাৰ থাম্বনেইলটো বনাবৰ বাবে, এইটো ছিলেক্ট কৰি লওক। এতিয়া আপুনি ৰাইট টিপক। তাৰপিছত আপুনি ফটোখন সম্পূৰ্ণ আপোনাৰ থাম্বনেইলটোৰ চাইজত আপুনি টানি ডাঙৰ কৰি লওক। এতিয়া আপুনি যোনখন ফটো দিব আপুনি সেই ফটোখন আপুনি এড কৰক। আকৌ প্লাছত টিপক। আপুনি তাত ফ্ৰম গেলেৰী যাওক। ফ্ৰম গেলেৰীত গৈ পেলাই আপুনি যোনখন ফটো আপুনি ক্ৰপ কৰি ৰাখিছে সেই ফটোখন আপুনি ছিলেক্ট কৰি লওক। মই এখন লৈ লৈছোঁ, এইখন মই ক্ৰপ কৰি ৰাখিছিলোঁ, এখন মই লৈ ল'লোঁ। এতিয়া আপুনি ৰাইট টিপক। এতিয়া আপুনি ফটোখন সৰু ডাঙৰ কৰি ল'ব পাৰে। আপুনি যিমান ডাঙৰ বনাব বিচাৰিছে আপুনি সিমান ডাঙৰ বনাব পাৰে। আপুনি যিমান ডাঙৰকৈ ৰাখিব বিচাৰিছে আপুনি সিমান ডাঙৰকৈ ৰাখিব পাৰে। মই ইমানটোৱে ৰাখিম বাৰু। এতিয়া যদি আপুনি ফটোখনৰ বৰ্ডাৰ দিবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি বৰ্ডাৰ দিব পাৰে। আপুনি ফটোখন টিপক। তাৰপিছত ৰাইট চাইডে তলত চাওক আপোনাৰ এই এৰ লগত এটা অপশ্যন আছে। ইয়াত আপুনি চাওক লিখা আছে সম্পূৰ্ণ ধৰণৰ আপোনাৰ সকলো আপুনি অপশ্যন পাই যাব। ইয়াত আপুনি এই চাওক শ্বেডো, এই শ্বেডোটো আপুনি টিপক। অ'কে কৰি লওক। আপুনি যদি বেলেগ ৰঙৰ শ্বেডো দিব বিচাৰিছে তেতিয়াহ'লে আপুনি সেইটোও দিব পাৰে। ইয়াত আপুনি টিপি লওক। মই বাৰু বগাটোৱে ৰাখিছোঁ, সেইখিনি মই অ'কে কৰি দিছোঁ। আপুনি আকৌ প্লাছ চিনত টিপক। ইয়াত টেক্সট টিপক। আপুনি টেক্সটটো মাজত আনি লওক আপুনি যি লিখিব বিচাৰিছে। তাৰপিছত আপুনি এড টিপক। আপুনি এতিয়া এডিটত টিপক। এতিয়া আপুনি কি লিখিব বিচাৰিছে আপুনি এতিয়া লিখক। মই লিখিম হাউ টু মেক থাম্বনেইল ফৰ ইউটিউব। এতিয়া আপুনি অ'কে কৰি দিয়ক। এতিয়া যদি আপুনি বিচাৰে আপুনি আপোনাৰ টেক্সটটো আপুনি বেলেগ ধৰণৰ ষ্টাইল দিব পাৰে। আপুনি ফণ্টত যাওক। এতিয়া আপোনাৰ টেক্সটটো আপুনি ছিলেক্ট কৰি আপুনি কি ফণ্টত আপুনি আপোনাৰ এই টেক্সটখিনি লিখিব, কেনেকুৱা ষ্টাইলত লিখিব। মই এইটোকে লৈছোঁ বাৰু, অ'কে কৰি দিছোঁ। অলপ সৰু কৰি দিওঁ মই ইয়াত। এতিয়া আপুনি আপোনাৰ টেক্সটখিনি সম্পূৰ্ণ চিজিল কৰিবৰ কাৰণে আপুনি ইয়াত অপশ্যন আছে। আপুনি এই এলাইন অপশ্যনটো টিপক। ইয়াত আপুনি ছিলেক্ট কৰি লওক ধুনীয়াকৈ এই মাজৰটো হৈ গ'ল। এতিয়া যদি আপুনি টেক্সটটোৰ বৰ্ডাৰ দিবলৈ বিচাৰে তেতিয়া আপুনি বৰ্ডাৰো দিব পাৰে। ইয়াত আপুনি শ্বেডো আহক, আপুনি টিপক। ক'লা নিদিওঁ বাৰু, বেলেগ কালাৰ দিম। এতিয়া আপুনি আপোনাৰ টেক্সটটোৰ
আপুনি শ্বেডো দিয়ক, যিকোনো এটা কালাৰ সিলেক্ট কৰি আপুনি ইয়াত কলাটো ওলাই আছে, বহুত ৰঙৰ আছে ইয়াত, মই ৰঙা দিম বাৰু। ওকে কৰি দিয়ক। এতিয়া আকৌ যদি আপুনি তলত অসমীয়াত লিখিব বিচাৰে তেতিয়া আপুনি অসমীয়াটো লিখিব পাৰে। আপুনি আকৌ এবাৰ প্লাছ চিনত টিপক, আকৌ টেক্সটত টিপক, এই টেক্সটটো আপুনি মাজত আনি লওক। এতিয়া আপুনি এডিটত টিপক। এতিয়া আপুনি আপোনাৰ কীবৰ্ডখন অসমীয়াত কৰি লওক। ওকে কৰি দিয়ক, আকৌ এবাৰ ওকে কৰি দিয়ক। এতিয়া চাওক তাত ধুনীয়াকৈ আহি গ'ল। এতিয়া আকৌ আপুনি অপশ্যনটো টিপক। আপুনি এলাইন অপশ্যন টিপি আপুনি আপোনাৰ টেক্সটখিনি মাজত আনি লওক। ওকে কৰি লওক। আপুনি এতিয়া আপোনাৰ টেক্সটটো আপুনি যদি বেলেগ ফ্ৰণ্টত দিব বিচাৰে আপুনি বেলেগ ফ্ৰণ্টত দিব পাৰে। আপুনি ফ্ৰণ্ট টিপক। মই অসমীয়া এটা আপোনাৰ ফ্ৰণ্ট ডাউনলোড কৰি ৰাখিছোঁ, গতিকে মাই ফ্ৰণ্টত মই যাম। সেইটো মই টিপি দিলোঁ, ওকে কৰি দিলোঁ। প্লাছ টেক্সট, আকৌ এবাৰ টেক্সটত টিপিছোঁ মই। অসমীয়াত থাম্বনেইলটো নোলায় বাৰু, সেইকাৰণে মই ইংলিছতে লিখি দিছোঁ থাম্বনেইলটো। এতিয়া আপুনি আপোনাৰ টেক্সটটো আপুনি অলপ বেলেগ ফণ্টত লিখি দিব পাৰে। মই এনেকুৱাকৈ লিখি দিছোঁ বাৰু, ওকে কৰি দিলোঁ। এতিয়া আপুনি আপোনাৰ টেক্সটত আপুনি বৰ্ডাৰো দিব পাৰে, গোটেইখিনি অপশ্যন আছে বাৰু। আপুনি ইয়াত গোটেইখিনি অপশ্যন আছে, আপুনি চালেই পাব। এতিয়া আপুনি আপোনাৰ ইউটিউব চেনেলটোৰ আপুনি লগো দিব পাৰে। আপুনি ইয়াত প্লাছ চিনত আকৌ এবাৰ টিপক, আপোনাৰ ফ্ৰম গেলেৰী যাওক আপুনি। এতিয়া আপোনাৰ লগোটো আপুনি ক'ত ৰাখিছে আপুনি বিচাৰি লওক। মই ইয়াত ৰাখিছোঁ, মই এইটো ছিলেক্ট কৰি লৈছোঁ। ইয়াত ৰাইট চিন টিপি দিম মই। এতিয়া মই অলপ সৰু কৰি ল'ম, অলপ দীঘলীয়া হয় ভিডিঅ'টো, কাৰণ বস্তুটো এডিটিং কৰি দেখুৱাব লাগে। চ' আপোনালোকে অলপ চাওকচোন ধৈৰ্য ধৰি পেলাই। আকৌ এবাৰ টিপিছোঁ মই, ফ্ৰম গেলেৰী টিপিছোঁ মই। এতিয়া মই ইউটিউবৰ লগতো ল'ম, মোৰ গেলেৰীত অলৰেডি আগৰ পৰা ডাউনলোড কৰা আছে বাৰু। এইটো পালোঁ। এতিয়া মই এইটো ছিলেক্ট কৰি লৈছোঁ, ৰাইট চিন টিপি দিছোঁ। এতিয়া মই এইটো ইয়াত দি দিলোঁ। এতিয়া মই এইটো অলপমান বল্ড কৰি দিম, আপোনাৰ অলপ শ্বেডো দি দিম মই ইয়াত অপশ্যনত চাওক, শ্বেডো দি দিম, ওকে কৰি দিম, হোৱাইট শ্বেডো দি দিম, বগা কৰি দিম। এতিয়া আপোনাৰ থাম্বনেইলটো প্ৰায় হৈছেগৈ। এতিয়া আপুনি ওপৰত চাওক, আপোনাৰ ছেভ লিখা আছে, আপুনি ইয়াত টিপক। ছেভ এজ ইমেজ, আপুনি ইমেজ হিচাপে ছেভ কৰি দিয়ক। আপোনাৰ থাম্বনেইলটো এতিয়া আপুনি ছেভ টু গেলেৰী টিপি দিয়ক আকৌ এবাৰ। আপোনাৰ থাম্বনেইলটো অলৰেডি ছেভ হৈ গ'ল। এতিয়া আপুনি আপোনাৰ গেলেৰীত গৈ পেলাই চাব পাৰে আপোনাৰ থাম্বনেইলটো। আপোনাৰ থাম্বনেইলটো ইয়াত আপোনাৰ গেলেৰীত আহি গ'ল। এতিয়া যদি আপুনি বিচাৰে যে থাম্বনেইলটো অলপ মই ধুনীয়া কৰোঁ আৰু অলপমান মই বৰ্ডাৰ দিলোঁ, তেতিয়াহ'লে আপুনি আৰু এটা বেলেগ এটা এপছত আপুনি আহিব লাগিব। এতিয়া আপুনি ইনশ্বুট এপছটোত আহিব লাগিব। ইনশ্বুট এপছটোত আহি আপুনি ফটোত টিপক, আপুনি মাজতে আছে। তাৰপিছত আপুনি ৰিচেণ্ট ফটোখন লৈ লওক, ছিলেক্ট কৰি লওক। এতিয়া আপুনি প্ৰথমতে চাওক কেনভাছ, সেইটো আপুনি টিপি লওক। এতিয়া আপুনি 16/9 কৰি লওক, ওকে কৰি লওক। এতিয়া আপুনি চাওক বেকগ্ৰাউণ্ড আছে, বেকগ্ৰাউণ্ড টিপি দিয়ক। এতিয়া আপুনি কালাৰটো ছিলেক্ট কৰি লওক, আপুনি কোনটো বেকগ্ৰাউণ্ড কোনটো কালাৰ দিব আপুনি। মই হোৱাইটটো দিম, এতিয়া হোৱাইটটো টিপি লৈছোঁ মই। এতিয়া আপুনি দুটা আঙুলিৰে অলপ টানি পেলাই সৰু কৰি আপুনি এডজাষ্ট কৰিব আপোনাক যিমানটো লাগে। এতিয়া মই ৰাইট চিনটো টিপি পেলাই এই ছাইডত ৰাইট চিন টিপি পেলাই মই ওকে কৰি দিম। ওপৰত চাওক ছেভ লিখা আছে, মই ছেভ কৰি দিম। হৈ গ'ল, আপোনাৰ থাম্বনেইল সম্পূৰ্ণ তৈয়াৰী হৈ গ'ল। এতিয়া গেলেৰীত চাওক, আপোনাৰ থাম্বনেইলটো প্ৰায় আহি গ'ল। এয়া আপোনাৰ সম্পূৰ্ণ থাম্বনেইলটো আহি গ'ল, একদম HD কোৱালিটিত আহি গ'ল। তেন্তে বন্ধুসকল, আপোনালোকে দেখিলে যে আপুনি এটা থাম্বনেইল কিমান সহজতে আৰু কম সময়ৰ ভিতৰতে বনাব পাৰে। গতিকে আপোনালোকেও আপোনালোকৰ ভিডিঅ'ৰ থাম্বনেইল HD আৰু সুন্দৰ কৰি তোলক, আৰু আপোনাৰ ভিডিঅ' আপুনি ভাইৰেল কৰি তোলক, আপোনাৰ ভিডিঅ' আপুনি ৰেংকত আনক। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া প্লিজ লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু মোৰ লগত জড়িত হৈ থাকক এনেকুৱা ধৰণৰ ইউটিউব টিপছবোৰ চাবৰ বাবে। আছাম টিপছ চেনেল চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মই। ভালে থাকক, সুস্থ থাকক।